নমস্কাৰ সদৌ অসম গৰিয়ামৰীয়া দেশীয় জাতীয় পৰিষদে আজি 4 ফেব্ৰুৱাৰী 2022 তাৰিখত সংগ্ৰামী জীৱনৰ 16টা বছৰ অতিক্ৰম কৰি 17 বছৰত গঢ় সেয়েহে পৰিষদৰ প্ৰতিষ্ঠা দিৱসটি কোভিড মহামাৰীৰ চৰকাৰী নীতি নিৰ্দেশনাক সন্মান জনাই কেন্দ্ৰীয় সমিতি আৰু গুৱাহাটী মহানগৰ জিলা সমিতিয়ে অনুষ্ঠিতভাৱে আয়োজন কৰে। এদিনীয়াকৈ কেন্দ্ৰীয়ভাৱে পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ কাৰ্যসূচী মহানগৰ সমিতিৰ সহযোগত সীমিতভাৱে পালন কৰা হয়। পুৱা 9:30 কেন্দ্ৰীয় মুখ্য কাৰ্যালয়ত পতাকা উত্তোলন কৰে কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি নুৰুল হকে। 10 বজাৰ পৰা স্মৃতি তৰ্পণ কাৰ্যসূচী তৰ্পক হিচাপে কেন্দ্ৰীয় যুটীয়া সাধাৰণ সম্পাদক শ্বহীদ আলী আহমেদ, জনগোষ্ঠীয় সম্পাদক তফিকুল ইছলাম, শিক্ষা আৰু সাংস্কৃতিক সম্পাদক ফৰমান আলী, কেন্দ্ৰীয় উপদেষ্টা ফাইজুৰ ৰহমান, কাৰ্যালয় সম্পাদক আদিলুৰ ৰহমান ভূঞা, কেন্দ্ৰীয় মহিলা কোষৰ সম্পাদিকা মকছিদা বেগম আৰু গৰিয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ হাফিজুল আহমেদ ডাঙৰীয়া উপস্থিত থাকে। সংগঠনটোৱে আজি অসমৰ প্ৰায় 25খন জিলাত এই প্ৰতিষ্ঠা দিৱস উদযাপন কাৰ্যসূচী পালন কৰে। বৰপেটা জিলাৰ ঐতিহাসিক স্থান বৰনগৰ একালৰ কোচ সাম্ৰাজ্যৰ ৰাজধানী বৰনগৰৰে অন্যতম নগৰ সৰভোগ। এই সৰভোগ নগৰৰ এককালৰ ব্ৰিটিছ বিৰোধী স্বাধীনতা সংগ্ৰামীৰ আছিল মূল ঘাটি। ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰামৰ নেতৃত্ব দিয়া সৰভোগ বৰনগৰে আজিও খেলা-ধূলা, ৰাজনীতি, সংস্কৃতি, শিক্ষা, অভিনয়, সাহিত্য, কৃষি, বাণিজ্য আদি সকলো ক্ষেত্ৰতে নেতৃত্ব প্ৰদান কৰি আহিছে। সৰভোগৰ বৰনগৰ তাহানিও সকলো ক্ষেত্ৰতে আগৰণুৱা আছিল আৰু এতিয়াও সকলোফালে আগৰণুৱা সৰভোগ। এনেহেন ঐতিহাসিক সৰভোগৰ গান্ধী ভৱনত 2006 চনৰ 4 ফেব্ৰুৱাৰী তাৰিখে সদৌ অসম গৰিয়ামৰীয়া দেশীয় জাতীয় পৰিষদৰ জন্মগ্ৰহণ কৰিছিল। অসমৰ প্ৰায় সকলোবোৰ জিলাতে বিয়পি পৰা সংগঠনটোৰ আজি 7দশ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস। সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে বিভিন্ন প্ৰান্তত 7দশ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস প্ৰতিকূল বতৰকো নেওচি পালন কৰে। গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ আজি 7দশ প্ৰতিষ্ঠা দিৱস। আজি গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদে 17টা বছৰ অতিক্ৰম কৰিলে, এটা দীঘলীয়া সংগ্ৰাম। আৰু এই প্ৰতিষ্ঠা দিৱসৰ লগত আজি আমি এই প্ৰতিষ্ঠা দিৱস স্থলীতে আমি যোৱাকালি চেয়াৰমান আলী ডাঙৰীয়াই যেনেকৈ সত্ৰাধিকাৰৰ খুঁটি তেওঁ লঠিয়াই পেলালে, তেওঁ লগতে সাধাৰণ শ্ৰেণীৰ মানুহখিনিক যেনেকৈ ওচৰতাইছে, এইজন ভণ্ড নেতাৰ কাৰ্যৱলীক আমি সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ তৰফৰ পৰা তীব্ৰ গৰিহণা দিছোঁ। ইয়াৰ আগতেও আমি দেখিছোঁ তেওঁ মিয়া মিউজিয়াম, শ্বহীদক অপমান কৰা কাৰ্য আৰু লগতে অসমীয়া সমাজৰ যি সম্প্ৰীতি নষ্ট কৰা যি এক অপচেষ্টা, এই অপচেষ্টাক গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদে কেতিয়াও মানি নলয়। তেওঁক আমি শেষবাৰৰ কাৰণে সকিয়নি দিছোঁ যে আগন্তুক দিনত যাতে এনেকুৱা কাৰ্যৰ পৰা বিৰত থাকে। বৃহত্তৰ অসমীয়া জাতিৰ সম্প্ৰীতি বিনষ্ট কৰাৰ কাৰণে তেওঁ সঘনাই এনেকুৱা মন্তব্য কৰি আছে, সঘনাই এনেকুৱা সংঘাত লগোৱাৰ যি অপচেষ্টা, এই অপচেষ্টাক আমি ধিক্কাৰ দিছোঁ। এটা ভণ্ড ৰাজনৈতিক নেতা, তেওঁ কেৱল মুনাফাৰ কাৰণে তেওঁ ৰাজনীতি কৰি আছে। সময়ে সময়ে দল বাগৰা, সময়ে সময়ে অসমীয়া জাতিক অপমান কৰা কেতিয়াও সহ্য কৰা নহ'ব। এনেকুৱা ভণ্ড নেতাক আমি চিধাচিধিকে তেওঁক সকিয়নি দিছোঁ যে আগন্তুক দিনত এনেকুৱা কাৰ্যৰ পৰা বিৰত থাকক। কাৰণ এইখন অসমত শংকৰ আজানৰ অসম, এইখন অসমত বিভিন্ন খিলঞ্জীয়া জাতি জনগোষ্ঠী একত্ৰিতভাৱে সম্প্ৰীতি মিলাপ্ৰীতিৰে আগবাঢ়ি গৈ আছে। এইখন অসমত উচতনি দিছে যে তেওঁ কৈছে যে ইয়াত কোনো প্ৰকাৰে উচ্ছেদ নচলিব। সেইটো এটা আইনী প্ৰক্ৰিয়া। যদি চেয়াৰমান আলী ডাঙৰীয়াই নিজেও কাৰোবাৰ মাটি দখল কৰি আছে বা সত্ৰৰ মাটি দখল কৰি আছে, তাৰো উচ্ছেদ হ'ব লাগিব। তাত তেওঁ কেনেকে বাধা দিব খোজে বা সেইখিনি মানুহ উচতাই তেওঁ কেনেকে এটা সংঘাত লগোৱাৰ চেষ্টা কৰিব খোজে, আচৰিত কথা। এই কাৰ্যক আমি ধিক্কাৰ দিছোঁ আৰু লগতে চৰকাৰখনক আহ্বান জনাইছোঁ, এনেকুৱা মানুহক শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু তাৰ কাৰণে ৰখিব নালাগে। আমি চৰকাৰখনে এটা মন্তব্য দেখিছোঁ যে তেওঁ ইয়াতকে ডাঙৰ কাম কৰিলে বা তেওঁ যেতিয়া ৰাজহুৱাভাৱে বাধা দিব যাব, যেতিয়া প্ৰশাসনে উচ্ছেদ কৰিব আহিব, তেতিয়া তেওঁক জেললৈ প্ৰেৰণ কৰিব। কিন্তু তেনেকুৱা কথা নহয়, এইবোৰক পুলিতে মহৰিব লাগে। কাৰণ আজি শ্বহীদক অপমান কৰি যোৱাৰ পিছতো বাচি যোৱাৰ কাৰণে এনেকুৱা নেতাবোৰে কিন্তু আজি সাহস পাইছে য'ত সত্ৰৰ মাটি তেওঁ দখল কৰা মানুহখিনিক উচতনি দিছে। গতিকে আগন্তুক দিনত এনেকুৱা কাৰ্যৰ কাৰণে গৰিয়ামৰীয়া দেশী